আপুনি শিক্ষকক ভাল পায় কিন্তু আপুনি শিক্ষক হ'ব নোৱাৰে পাৰিম আৰু মই অভিনেতা হ'ম, কিন্তু আপুনি অভিনয়হে ভাল পায় কিন্তু আপুনি অভিনেতা হ'ব নোৱাৰে। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ওচৰলৈ আজি মই লৈ আহিছোঁ এটা নতুন টপিক আৰু এই নতুন টপিকটোৰ ওপৰত আজি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজিৰ টপিকটো এনেকুৱা ধৰণৰ যে আমি মানুহবিলাকে এটা কাম বস্তু ভুল কৰোঁ, যে সেই বস্তুটো হৈছে কি, আমি কি কৰিম ভৱিষ্যতে গৈ পঢ়ি শুনি ডাঙৰ হৈ আমি কি কৰিম। এইটো এটা জাষ্ট বহুত গুৰুত্বপূৰ্ণ এটা কথা হয় যে আমি পঢ়ি শুনি ডাঙৰ হৈ কি কৰিম। এইটো এটা বহুত ডাঙৰ কথা হয়। এইটোৰ ডিচিশ্যনটো হৈছে এটা মেইন ডিচিশ্যন, যিটোৰ ওপৰত আপুনি গোটেই জীৱনটো চলাই নিব লাগিব। তো আজিৰ ভিডিঅ'টো আমাৰ এনেকুৱা ধৰণৰ হ'ব যে আপুনি ডিচিশ্যনটো কেনেকৈ ল'ব যে আপুনি কি হ'ব, কোনটো হ'ব, আপোনাৰ লক্ষ্যটো কেনেকৈ নিৰ্ধাৰিত কৰিব, আপুনি কি হ'ব বিচাৰে, আপোনাৰ মনে কি বিচাৰে বা আপুনি কি বিচাৰে, বা আপোনাৰ সমাজখনে আপোনাক কি বনাব বিচাৰে, বা আপোনাৰ ঘৰখনে আপোনাক কি হ'ব বিচাৰে, কি বনাব বিচাৰে, সেইটোৰ ওপৰত গোটেই কথাখিনি আজি আমি ডিছকাছ কৰিম। আৰু সেই কথাখিনি ডিছকাছ কৰি আমি শুদ্ধটো উলিয়াই আমি সেই শুদ্ধ পথত যাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, এই গোটেই কথাখিনি আমি বুজিবলৈ আৰু বুজি পাবলৈ এটা সৰু উদাহৰণ ল'ম। ধৰি লোৱা হওক যে আপোনাৰ বয়স 23-24 বছৰ, আপুনি পঢ়া শুনা শেষ হ'ল, আপোনাৰ ডিগ্ৰী চিগ্ৰী কমপ্লিট কৰিলে, তাৰপিছত আপোনাক প্ৰয়োজন হ'ব এটা চাকৰি, এটা ইনকাম। তো আপুনি নিজৰ খৰচ নিজে ওলাব লাগিব। তো আপোনাক ঘৰৰ পৰা ক'ব যে ডাঙৰ হৈছ, এতিয়া নিজৰ খৰচ নিজে ইনকাম কৰ বা নিজে উলিয়া। জাষ্ট আৰু আপোনাৰ ভৱিষ্যতৰ কথা আহি পৰিব যে আপোনাৰ বয়স 23-24 বছৰ, যে আপুনি ভৱিষ্যতে কিদৰে ইনকাম কৰিব বা কিদৰে আপুনি ইনকাম কৰি নিজকে চলাই নিব বা লগতে আপোনাৰ পৰিয়ালটোক চলাই নিব, এইবিলাক কথা আহি পৰে। তো এই কথাখিনি আহি পৰাৰ লগে লগে এজন মানুহ হিচাপে মানুহৰ বহুত আশা থাকে, মানুহৰ বহুত ইচ্ছা থাকে, বহুতৰ বহুত বেলেগ বেলেগ ধৰণৰ ইচ্ছা। আমি মানুহবিলাকৰ বহুতৰ বেলেগ, কোনোবাৰ বা ডাক্তৰ হ'ব মন, কোনোবাৰ ইঞ্জিনিয়াৰ, কোনোবাৰ পুলিচ, কোনোবাৰ শিক্ষক, কোনোবাৰ বা অভিনেতা, কোনোবা সাহিত্যিক, এনেকুৱা বহুত ধৰণৰ কাম আছে, পেচা আছে, আৰু বহুতে বহুত ধৰণৰ কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। কিন্তু আমি এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে আপুনি বা মই বা আপোনালোকে কোনটো কাম কৰিব, কোনটো কামৰ জৰিয়তে নিজকে ইনভলভ ৰাখি সমাজখনক লগত কাম কৰি যাব, নিজৰ পৰিয়ালটোক চাই যাব। তো তাৰ কাৰণে হৈছে যে আমি মানুহ, প্ৰথম কথা হৈছে যে আমি মানুহ, আৰু মানুহবিলাকৰ প্ৰত্যেকৰে কিবা নহয় কিবা এটা হোৱাৰ ইচ্ছা থাকে, সপোন থাকে, সৰু হ'লেও। চাব, এতিয়া ছাপ'জ আপোনাৰ বয়স বা আপুনি পঢ়ি আছে বৰ্তমান 5-6 ক্লাছত, 5-6 বা 4ত আপুনি পঢ়ি আছে। তেতিয়া আপোনাৰ মনত নিশ্চয় এনেকুৱা ধৰণৰ ভাৱ আহে যে মই ডাঙৰ হৈ অমুক হ'ম। সৰু ল'ৰা ছোৱালীক সুধি চাব যে তই ডাঙৰ হৈ কি হ'বি, এনেকৈ যেতিয়া আপুনি সুধি চাব, তেওঁলোকে নিশ্চয় সেই সৰু ল'ৰাটোৱে কিবা এটা উত্তৰ দিব, বা মই অমুক হ'ম বা কিবা এটা হ'ম বুলি ক'ব। আৰু জাষ্ট তেওঁ এটা ইনস্পায়াৰ পাইছে যে তেওঁ যিটো বিষয়ৰ ওপৰত কৈছে যে মই এইটো হ'ম, সেই বিষয়টোৰ ওপৰত তেওঁ কিছুমান কথা শুনিছে, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা শুনিব, আৰু শুনি কিনে তেওঁ সেই কথাখিনিক, সেই ল'ৰাটোক সেই কথাখিনি অনুপ্ৰাণিত কৰিছে কাৰণেই সেই বিষয়টো হ'ম বুলি কৈছে, বা সেই চাকৰিটো কৰিম বুলি কৈছে, বা সেইটোৰ কাৰণে তেখেতৰ মনত ইণ্টাৰেষ্ট আহিছে। ঠিক তেনেকৈ ধৰি লওক আপোনাৰ বয়স 13-14 বছৰ, বা আপুনি পঢ়ি আছে 9-10ত বা 8ত, আপুনি পঢ়ি আছে 9-10 বা 8ত আপুনি পঢ়ি আছে। তেতিয়া আপোনাৰ সেই চেঞ্জ হৈ যাব যে যিটো আপোনাৰ লক্ষ্য আছিল 5-6 ক্লাছত, সেইটো লক্ষ্য আপোনাৰ চেঞ্জ হৈ যাব। তেতিয়ালৈকে আপোনাৰ নিজৰ ডেভেলপ হ'ব, আপুনি জনা বুজা হৈ আহিব। আপুনি ডাঙৰ হৈ আহি আছে মানে জনা বুজা হৈ আহি আছে, নতুন নতুন কথা আপুনি জানি আছে, বুজি আছে। সেয়ে আপোনাৰ নিজৰ ব্ৰেইনৰ ডেভেলপ হ'ব, আৰু আপুনি বহুতো নজনা কথা গম পাব। আপুনি ডাঙৰ হৈ আহি আছে মানে আপোনাৰ ব্ৰেইন ডেভেলপ হৈ আহি আছে, আপোনাৰ বুদ্ধিৰ ক্ষমতা বাঢ়ি আছে। তো যেতিয়া আপুনি 9-10 পালে, আপোনাৰ সেই ডিচিশ্যনটো চেঞ্জ হ'ব, আপুনি বেলেগ এটা বিষয়লৈ ট্ৰেন্সফাৰ হৈ যাব, আপুনি বেলেগ এটা বিষয়ে আপোনাক আকৰ্ষিত কৰিবলৈ ল'ব। ধৰি লওক আপোনাৰ ক্লাছ 5-6ত পুলিচ হোৱাৰ ইচ্ছা আছিল, জাষ্ট আপোনাৰ
9-10ত আপোনাৰ আকৌ কি হ'ব বা সাহিত্যিক হোৱাৰ ইচ্ছা যাব, যে আপুনি লিখা মেলি কৰি ভাল পায় বা পঢ়ি ভাল পোৱাৰ বাবে পঢ়ি আপুনি ভাল পায়, সেইকাৰণে ধৰি লওক আপোনাৰ সাহিত্যিক হ'বলৈ মন যাব, এনেকুৱা ধৰণৰ হ'ব। জাষ্ট 9-10 পাৰ হ'ল আপোনাৰ ধৰি লওক বয়স এইবাৰ হ'ল 19-20 বছৰ বয়স, আপোনাৰ বয়স 19-20 বছৰ, আপুনি ডিগ্ৰী পঢ়ি আছে, তেতিয়া আপোনাৰ মাইণ্ডলৈ বা তেতিয়া আপোনাৰ মাইণ্ডটো অলপ বেলেগ ধৰণৰ যাব। তেতিয়া আপোনাৰ কি হ'ব, 9-10ত যিখিনি আপুনি পঢ়ি আছিল বা যিখিনি আপোনাৰ জ্ঞান আছিল, যিখিনি আপোনাৰ ব্ৰেইনত ডেভেলপ হৈছিল, যিখিনি আপোনাৰ বুদ্ধিৰ ক্ষমতা বাঢ়িছিল, সেইখিনি আৰু বৃদ্ধি হৈ গ'ল। 20-22 বছৰলৈ আপোনাৰ সেইখিনি আৰু বৃদ্ধি হৈ গ'ল মানে আপুনি নতুন কথা আকৌ জানিলে, আকৌ কিবা এটা নতুন শিকিলে, আকৌ কিবা নতুনকৈ কিবাহৰ পৰা ইনস্পায়াৰ হ'ব, আপুনি কিবা এটা নতুন কৰিবলৈ ইচ্ছা যাব, যে আপুনি এনেকৈ আপোনাৰ চেঞ্জ হৈ থাকে, বস্তুবিলাক চেঞ্জ হৈ আহি থাকিব। কিন্তু আপোনাক এটা ডিচিশ্যন ল'ব লাগিব। আপুনিতো গোটেইবিলাক কাম কৰিব নোৱাৰে, আপুনি পুলিচ হ'ব, আপুনি শিক্ষক হ'ব, আপুনি উকিল হ'ব, আপুনি ধৰি লওক সাহিত্যিক হ'ব, এই গোটেইবিলাকতো আপুনি হ'ব নোৱাৰে। আপুনি হ'ব লাগিব এজনেই হ'ব লাগিব। তো ইয়াৰ কাৰণে কি কৰিব লাগিব, নিজকে প্ৰশ্ন কৰিব লাগিব। আপুনি নিজকে প্ৰশ্ন কৰিব লাগিব, যে মই কিহৰ কাৰণে ইজিবল, মই নিজকে কিহৰ কাৰণে প্ৰস্তুত কৰিব পাৰোঁ, মই নিজে কি বিষয়ৰ কাৰণে পাৰ্গত, মই কোনটো বিষয়ত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিম, সেইটো নিজৰ ভিতৰতে আপুনি নিজক প্ৰশ্ন কৰি নিজে বাছি উলিয়াব জানিব লাগিব বা পাৰিব লাগিব। তেতিয়াহে আপুনি সেই উদ্দেশ্যটোত সফল হ'ব পাৰিব। তো বন্ধুসকল, এইবাৰ মই এটা কলম লৈছোঁ, মোৰ হাতত এটা বহী লৈছোঁ। আপোনালোকে নিশ্চয় দেখি আছে, এইটো মোৰ হাতত কলম, এইখন বহী। তো চাব, ইয়াত মই কিছুমান শব্দ লিখি দিছোঁ। চাব, এইটো হ'ল শিক্ষক, এইটো হ'ল অভিনেতা, এইটো হ'ল খেতিয়ক, এইটো হ'ল ব্যৱসায়, এইটো হ'ল পুলিচ, এইটো হ'ল ডাক্তৰ, এইটো হ'ল সাহিত্যিক, এইটো হ'ল উকিল। আপোনালোকে এই শব্দকেইটা ভালকৈ মন কৰিছে নিশ্চয়, এবাৰ চাই লওক শব্দকেইটা। চাব, এতিয়া মই আপোনালোকক চাপ'জ এটা উদাহৰণ দি আছোঁ। চাব, এইখন আপোনাৰ পৃথিৱী, আৰু এই পৃথিৱীখনত আপুনি অকলে, এই কেন্দ্ৰবিন্দুটোত আপুনি অকলে থিয় দি আছে। এই কেন্দ্ৰবিন্দুটোত, আৰু এইখন হৈছে আপোনাৰ পৃথিৱী। আপুনি সৰুৰ পৰা ডাঙৰ হৈ আহি আছে, আৰু এই কেন্দ্ৰবিন্দুটোত আপুনি থিয় দিলে। ধৰি লওক আপোনাৰ বয়স, এই কেন্দ্ৰবিন্দুটোত যেতিয়া আপুনি থিয় দিছে, তেতিয়া আপোনাৰ বয়স 24-25 বছৰ বা 22-23 বছৰ, তেনেকুৱা এটা কিবা ধৰি লওক। এতিয়া চাব, ধৰি লওক আপোনাৰ বয়স 5-6 বছৰৰ পৰা 20, 21, 22, 23 বৰ্তমান বয়স। এই সময়খিনিত আপোনাৰ মনলৈ বহুতো ইচ্ছা আহিছিল, যে মই অমুক হ'ম, বা মই শিক্ষক হ'ম, মই অভিনেতা হ'ম, মই খেতিয়ক হ'ম, মই ব্যৱসায় হ'ম, মই পুলিচ হ'ম, এনেকৈ বহুত কিছুমান মাইণ্ডত থট আহিছিল, আৰু আপুনি সেইবিলাক হ'বলৈ আপোনাক ইচ্ছা জাগিছিল। কিন্তু বৰ্তমানলৈকে আপুনি হ'ব পৰা নাই, আৰু আপুনি চেষ্টাও কৰা নাই। এতিয়া আপুনি নিজকে প্ৰশ্ন কৰিব লাগিব, যে আপুনি এইবিলাকৰ ভিতৰত কোনটোৰ কাৰণে উপযুক্ত। চাব, আপোনাৰ প্ৰথম শিক্ষক হ'বলৈ মন গ'ল। মানি লওক যে আপুনি শিক্ষকে কেনেকৈ শিকায়, শিক্ষকৰ শিকোৱা প্ৰণালীটো, শিক্ষকে শিকোৱাৰ কৰণ, শিক্ষকৰ কামবিলাক, শিক্ষকৰ কথা বতৰাবিলাক আপোনাৰ ভাল লাগে, বহুত ভাল লাগে। সেইকাৰণে তাৰ পৰা আপুনি শিক্ষকৰ পৰা ইনস্পায়াৰ হৈছে, আৰু ইনস্পায়াৰ হৈ আপুনি সেই শিক্ষক হ'ম বুলি এটা মনতে ভাবি লৈছে। চাব বন্ধুসকল, আপুনি শিক্ষকক ভাল পায়, কিন্তু আপুনি শিক্ষক হ'ব নোৱাৰে। আপুনি শিক্ষকক ভালহে পায়, শিক্ষকৰ কামবিলাক ভাল পায়, সেইবাবেই কিন্তু আপুনি শিক্ষক হ'ব নোৱাৰে। জাষ্ট তেনেকৈ আপুনি অভিনয় আছে, আপোনাক ধৰি লওক 10-11 বছৰত অভিনেতা হ'বলৈ মন গ'ল। ইয়াতে আছে কি, অভিনেতা। আপুনি নাটক চায়, চিনেমা চায়, চিৰিয়েল চায়, তাত যিবিলাকে অভিনেতাই অভিনয় কৰে, সেই অভিনয়বিলাক আপুনি
বহুত ভাল পায়, চাই কিনে বহুত ভাল পায়। কাৰণে আপুনি মনলৈ আহিল কি মই পাৰিম, অভিনয় কৰিব পাৰিম, মই অভিনেতা হ'ব পাৰিম, এনেকুৱা কৰিব পাৰিম, এনেকুৱা ধৰণৰ কৰিব পাৰিম, এনেকৈ মই কান্দিব পাৰিম, এনেকৈ মই হাঁহিব পাৰিম, এনেকৈ মই এক্টিং কৰি দেখুৱাব পাৰিম, এনেকুৱা মাইণ্ডত আহিব। আৰু আপুনি ভাবিব কি মই অভিনেতা হ'ব পাৰিম আৰু মই অভিনেতা হ'ম। কিন্তু আপুনি অভিনয়হে ভাল পায়, কিন্তু আপুনি অভিনেতা হ'ব নোৱাৰে। অভিনয় ভাল পায় সঁচা, কিন্তু আপুনি সেই বুলি অভিনেতা হ'ব নোৱাৰে। তেনেকৈ আহি গ'ল খেতিয়ক। আপুনি খেতি ভাল পায়, যেতিয়া আপুনি পথাৰলৈ ওলাই যাব, তেতিয়া ধুনীয়া শস্যবিলাক সেউজীয়া হৈ থাকিব, পথাৰখন দেখি আপোনাৰ কিবা এটা ভাল লাগি যাব, যে মই ইমান ডাঙৰ খেতি কৰিম, এনেকুৱা এটা আপোনাৰ মনলৈ ভাৱ আহি যাব। আৰু আপুনি পঢ়ি শুনি থাকোঁতেও যে জানিব যে খেতি কৰিব লাগে, যে খেতিয়ে হ'ল আমাৰ কি, খেতি আমাৰ খাদ্যৰ যোগান ধৰে। গতিকে খাদ্যৰ যোগান ধৰাটো এটা বহুত ভাল কাম, পুণ্যৰ কাম। এভাগ বেছি সংখ্যকে খেতিয়ক, কিন্তু খেতিৰ তথাপিও আমাৰ দেশত কি বস্তুৰ দামবিলাক কিমান বৃদ্ধি চাওক, প্ৰায়ভাগ বেছিভাগ কিন্তু খেতিয়কে আছে, কিন্তু তথাপিতো আমাৰ দেশত বস্তুবিলাকৰ মূল্যটো বহুত বেছি। তো আপুনি ভাবিলে কি খেতিয়ক হ'ম, আপুনি খেতি ভাল পায়, আপুনি খেতি কৰি খেতিৰ বিষয়ে শুনিছে, বা খেতি কৰাৰ বিষয়ে আজিকালি বিভিন্ন ধৰণৰ আধুনিক পদ্ধতি ওলাইছে, খেতিৰ বিভিন্ন বৈজ্ঞানিক আধুনিক পদ্ধতি ওলাইছে, সেইবাবে আপুনি ভাবিছে কি মই খেতিয়ক হ'ম। কিন্তু আপুনি খেতিয়ক ভাল পায়, খেতিয়কক ভাল পায় বা খেতি ভাল পায়, সেই বুলি আপুনি খেতিয়ক হ'ব নোৱাৰে। আপুনি খেতিহে ভাল পায় বা খেতিয়ককে ভাল পায়, সেই বুলি আপুনি খেতিয়ক হ'ব নোৱাৰে। তাৰ কাৰণেও আপোনাক বহুত জানিবলগীয়া থাকে। ঠিক তেনেকৈ ব্যৱসায়, আপুনি বিজনেছ, আপুনি ব্যৱসায় আন কোনোবাই ব্যৱসায় কৰা দেখিছে, বা তেওঁলোকে ব্যৱসায় কৰি ভাল সফল হোৱাও দেখিছে, কিন্তু সেই বুলি আপুনি তেখেতসকলৰ পৰা ইনস্পায়াৰ হৈ এজন ভাল সফল ব্যৱসায়ী হ'ব নোৱাৰে। আপুনি ব্যৱসায়টো তেখেতসকলৰ ভাল পাইছে, সেই ব্যৱসায়ীজনকহে ভাল পাইছে, কিন্তু আপুনি সেই বুলি সেই ব্যৱসায়ীজন হ'ব নোৱাৰে। আপুনি এজন পুলিচ দেখিছে, ৰাস্তাৰে গৈ থাকোঁতে আপুনি এজন পুলিচ দেখিছে যে পুলিচে আপুনি এজন চোৰক ধৰিছে বা এজন ডকাইতক ধৰিছে, আপুনি ভাল লাগিছে আপোনাৰ যে পুলিচজনে ভাল কাম কৰিছে, এজন ডকাইতক উচিত শাস্তি দিছে ধৰি কিনে, সেইটো আপুনি বুজি পাইছে, আপোনাৰ ভাল লাগিছে, সেইকাৰণে ভাবিছে যে আপুনি ময়ো পুলিচ হ'ব পাৰিম, মইতো দৌৰিব চৌৰিব পাৰোঁ, ভালকৈ অলপ পঢ়া শুনা কৰিলে, ভালকৈ এটা পুলিচৰ ইণ্টাৰভিউ দিলে মই পুলিচৰ চাকৰিটো পাই যাম, আৰু ময়ো দেশৰ সেৱাত নিজকে বা পুলিচ হৈ কিনে দেশৰ সেৱা কৰিম। সেই বুলি আপুনি পুলিচ হ'ব নোৱাৰে। তেনেকৈ ঠিক ডাক্তৰ, এনেকৈ ডাক্তৰে ৰোগীক চিকিৎসা কৰে, সাহিত্যিকে আপোনাৰ সাহিত্য লেখে, গল্প, কবিতা, নাটক, বহুত ধৰণৰ সাহিত্য আছে, উপন্যাস চব লিখে। আপুনি সাহিত্য পঢ়ি ভাল পায়, উপন্যাস পঢ়ি ভাল পায়, গল্প পঢ়ি ভাল পায়, জীৱনী পঢ়ি ভাল পায়, সেই বুলি আপুনি সাহিত্যিক হ'ব নোৱাৰে। আপুনি জাষ্ট সাহিত্যৰ লিখনিবিলাক ভাল পায়, আপুনি পঢ়ি ভাল পায়, সেইবাবে আপোনাৰ মনতে ইচ্ছা জাগিব যে মই সাহিত্যিক হ'ম বা মই লিখা মেলা কৰিম, সেই বুলি কিন্তু আপুনি সাহিত্যিক হ'ব নোৱাৰে। আপুনি জাষ্ট সাহিত্য ভালহে পায়। ঠিক তেনেকৈ উকিল আছে, বা আপুনি ওকালতিটো ভাল পায়, বা উকিলে মানুহক কেনেদৰে সহায় কৰে, বা কেনেদৰে উকিলে যুক্তিৰে কথা দৰ্শাই নিজকে প্ৰতিষ্ঠা কৰে আদালতত, এই কথাবিলাক আপুনি ভাল পায় কাৰণে আপুনি উকিল হ'ব বিচাৰিব, কিন্তু সেইবুলি আপুনি উকিল হ'ব নোৱাৰে। তো আপুনি এই কথাখিনি গোটেইখিনি চালে, বুজি পালে যে আপুনি এতিয়া ইয়াৰে কোনটো হ'ব কেনেকৈ গম পাব। এই গোটেইখিনি বস্তুৰ ভিতৰত শিক্ষক, অভিনেতা, খেতিয়ক, ব্যৱসায়, পুলিচ, ডাক্তৰ, সাহিত্যিক, উকিল, এই গোটেইকেইটা বস্তুৰ ভিতৰত ইয়াত কেইটা আছে যাব, 1 2 3 4 5 6 7 8, ইয়াতে 8টা বস্তু আছে। এই 8টা বস্তুৰ ভিতৰত আপুনি কোনটো হ'ব, আপুনি ক'ত আছে, কেন্দ্ৰবিন্দুত, এই কেন্দ্ৰবিন্দুটোত আপুনি আছে। আৰু এতিয়া আপুনি নিজকে প্ৰশ্ন কৰক, আপোনাৰ গোটেইকেইটা হ'বলৈ মন যায়, কিন্তু আপুনি গোটেইকেইটাতো হ'ব নোৱাৰে। শিক্ষক হ'বনে, অভিনেতা হ'বনে, খেতিয়ক হ'বনে, ব্যৱসায়ী হ'বনে, পুলিচ হ'বনে, ডাক্তৰ হ'বনে, কি হ'ব। এতিয়া আপুনি এই কেন্দ্ৰবিন্দুটোত, এই পৃথিৱীখনত থাকি কেন্দ্ৰবিন্দুত উপস্থিত হৈ নিজকে প্ৰশ্ন কৰক। এই পৃথিৱীখনৰ মাজত থিয় হৈ আপুনি নিজকে শান্ত মনে প্ৰশ্ন কৰক যে মই কোনটোৰ কাৰণে এই পৃথিৱীখনত
আহিছোঁ বা মই কোনটোত মোৰ পাৰদৰ্শিতা আছে, মই কোনটোৰে মানুহক বুজাব পাৰিম আৰু কোনটোৰে মই মানুহক লগত চলিব পাৰিম, মই কোনটোৰে জীৱনটো চলাই লৈ যাব পাৰিম, ইয়াৰে কোনটো মই পেচা বাছি ল'ব লাগিব। আপোনাৰ মনে কি কয়? আপুনি মনক প্ৰশ্ন কৰক, গোটেইকেইটা আপোনাৰ মাইণ্ডত আনি লওক, পুলিচ, উকিল, ডাক্তৰ গোটেইবিলাক আনক আনি কিনে আপুনি নিজকে প্ৰশ্ন কৰক আৰু যিটো কয় আপোনাৰ মনটোৱে আপোনাৰ নিজৰ পৰমাত্মাক সোধক যে আপুনি কি হ'ব বিচাৰে প্ৰকৃতাৰ্থতে, আপুনি কিহৰ কাৰণে নিজকে উপযুক্ত বুলি ভাবে সেইটো বিচাৰক আৰু সেইমতে কৰি যাওক। আনে কি বিচাৰে সেইটো বাদ দিয়ক, আপুনি কি বিচাৰে, আপুনি কি কৰিব পাৰিব সেইটো গুৰুত্ব দিয়ক। সেইটোত গুৰুত্ব দিলে আপুনি নিশ্চয় এদিন সফল হ'ব পাৰিবই। আৰু আপুনি যিটো হ'ব বিচাৰে, মই যেনেকৈ আপোনালোকক কথাখিনি ক'লোঁ বা সেই কেন্দ্ৰবিন্দুটোত যদি আপুনি সেই শূন্যময় পৃথিৱীখনত যদি আপুনি কেন্দ্ৰটোত উপস্থিত হৈ নিজকে প্ৰশ্ন কৰে যে মই কোনটোৰ কাৰণে উপযুক্ত, মই কোনটোৰ কাৰণে নিজকে পাৰদৰ্শিতা থকা বুলি ভাবোঁ, তেতিয়াহে আপুনি উপযুক্ত আৰু সেই কাৰ্যটোত সফল হ'ব পাৰিব বুলি মই আজি 100% দিব পাৰোঁ আপোনালোকক। আপোনালোকে কথাখিনি ভাবি চাব আৰু ভাবি চাই কমেণ্টত জনাব।